গুড মৰ্ণিং ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে, মোৰো ভাল। আজি যিহেতু গণেশ চতুৰ্থী, সকলোকে গণেশ চতুৰ্থীৰ শুভকামনা যাচিলোঁ। হেপ্পী গণেশ চতুৰ্থী। আশা কৰোঁ সকলো ঠিকে থাকে আৰু গণেশ ভগৱান যিহেতু বিঘ্নহাৰ্তা, চ' আমাৰ চব প্ৰব্লেমছবিলাক যাতে তেওঁ দূৰ কৰে তাৰে কামনা কৰিলোঁ। আজি মই এটা মোদক ৰেচিপি দেখাম আপোনালোকক, আপোনালোকেও বনাব পাৰে। কেৰাহী গৰম হৈছে, মই এতিয়া ইয়াত ঘিখিনি দি দিম। মই ডাঙৰ 1 চামুচ ঘি লৈছোঁ। এতিয়া চুজিখিনি দি দিম আৰু এই চুজিখিনি দি ভালদৰে লৰাই থাকিম। চুজিখিনি ভালদৰে ভাজ খাইছে। মই এতিয়া গাখীৰ দি দিম। মই 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি অলপ অলপকৈ দি ভাজি থাকিম। গাখীৰ দিলোঁ, এতিয়া অকণমান গেছটো কমাই পেলাই থৈ দিছোঁ। এতিয়া চেনি দিম। মই আধা কাপ চেনি লৈছোঁ। চেনিখিনি দি ভালদৰে ভাজি থাকিব লাগিব, চেনিৰ পৰা পানী ওলাব। গেছৰ ফ্লেমটো কমাই থ'ব যাতে লাগি নাযায় তলত। চেনিখিনি দিয়াৰ পিছত এনেকুৱা হ'ল, গতিকে আমাৰ হৈ গৈছে। মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি কাঁহী এখনত উলিয়াই থ'ম ঠাণ্ডা হ'বলৈ। এনেদৰে কাঁহীত উলিয়াই থৈছোঁ ঠাণ্ডা হ'বলৈ। এইখিনি মই ঠাণ্ডা হ'ব দিম ভালকৈ। ব'লক আমি ইয়াৰ ভিতৰৰ মিক্সাৰটো ৰেডি কৰি লওঁ। এইখিনি কাজুখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। ইয়াত এতিয়া খিচমিচ আৰু পাউডাৰ গাখীৰ মিক্স কৰি দিম। এইখিনি মোদকটোৰ ভিতৰত ভৰাম। কিচমিচখিনি এতিয়া ইয়াত মিক্স কৰি দিম আৰু ইয়াত এতিয়া 1 স্পুন পাউডাৰ গাখীৰ দি দিম। এই দি ভালদৰে মিহলাই ল'ম। আমাৰ মোদকৰ ভিতৰৰ মিক্সচাৰটো ৰেডি হৈ গৈছে। ব'লক এতিয়া মোদকখিনি বনাওঁ। এইখিনি ভালদৰে মাৰি ল'লোঁ আটা মৰা নিচিনাকৈ। এতিয়া আমি মোদকখিনি বনোৱা ষ্টাৰ্ট কৰিম। ইয়াৰ মাজত এতিয়া মিক্সচাৰটো ভৰাই দিম। ভৰাই পেলাই ভালকৈ শ্বেপটো দিব লাগিব। এনেকৈ মই গোটেইখিনি মোদক বনাই ল'ম। মোদক শ্বেপ দিয়া কেছটো হ'লে বেছি ভাল হয়। আপোনালোকে তেনেকৈ বনাব, আছে যদি আপোনালোকৰ তাত। মোৰ তাত নাছিলে, চ' মই হাতেৰে বনাইছোঁ। এয়া মোৰ মোদক ৰেডি। শ্বেপ চাইজ ইমান মিলা নাই, হ'লেও বনালোঁ আজি ফাৰ্ষ্ট টাইম। গণেশ চতুৰ্থী বুলি বনাব মন গৈ আছিলে। আপোনালোকে কেনেকৈ বনাইছে জনাব। মই এনেকৈ গণেশ ভগৱানক প্ৰসাদ দিছোঁ আজি। আপোনালোকে কেনেকৈ দিছে জনাব।